নমস্কাৰ, গুণগুণ ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ আগত। ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহু। সকলোৱে জানে ফাটৰ বিহুৰ বিষয়ে। আজি আপোনালোকৰ লগত ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে, তাকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকক। এই আক্টৰসমূহ মাজলৈ লৈ আহিছে মোৰ প্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী বা আহিছে। ব'লকচোন যাওঁ, আপোনালোকৰ লগত একেলগে চাওঁ। সাংস্কৃতিক শোভাযাত্ৰা আগবাঢ়ি আহি আছে। বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ কলা কুশলৰ ভৰা এই সাংস্কৃতিক শোভাযাত্ৰাটো আপোনালোকে চাই ভালেই পাব। যদি ভাল পায় আগলৈ চাই থাকিব। মোৰ ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আশা কৰিলোঁ ভিডিঅ'টো ভালেই পাব। আপোনালোকে কোনো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অলপ তেনেহ'লে ভিডিঅ'টো একেলগে চাই লওঁ।
ঘৰলৈ যেতিয়া বিদ্যালয় ৰাস পাই যায় দেখিবলৈ পাব ঢকুৱাখানাৰ ফাট বিহু।